মোৰ মৰমৰ কণ মাইনাহঁত, আজি আমি তোমালোকৰ নতুন গণিত পাঠ কিতাপখন আমি অলপ আলোচনা কৰিম, হয়নে? আহাচোন কি আছে চাওক। প্ৰথম পাঠটোতে গাণিতিক ধাৰণা, ভিতৰ আৰু বাহিৰ। ভিতৰ আৰু বাহিৰ মানে কি জানানে তোমালোকে? সেইটো হ'ল আমি যে ঘৰৰ ভিতৰত থাকোঁ সেইটো ভিতৰ বুলি কয়, আৰু আমি যিটো বাহিৰত থাকোঁ সেইটো বাহিৰ। আৰু ইয়াতে চোৱাচোন, ছবিটো লৈ চোৱা, এই ছবিটো লৈ চোৱা, এইটো চোৱা। এইটো ছাগলী ভিতৰত আছে, হয়নে? আৰু এইটো ছাগলী বাহিৰত আছে, দেখিছানে? এইটো ভিতৰত, এইটো বাহিৰত। ঠিক তেনেকৈ ইয়াতে চোৱাচোন, জেউৰাখন চোৱা। এই জেউৰা মানে আমাৰ ভাষাত হ'ব এইটো কি? বেৰা। এই জেউৰাখনৰ ভিতৰত এটা গৰু আছে আৰু এটা বাহিৰত আছেনে? ইয়াত চোৱা, এই গাড়ীখনত ভিতৰত এগৰাকী ছোৱালী আছে আৰু বাহিৰত এগৰাকী ছোৱালী আছে। এইটো হ'ল ভিতৰ আৰু বাহিৰ। এতিয়া আমি যিটো ভিতৰত থকাটোক এনেকৈ টিক মাৰ্ক দিম, হয়নে? আচ্ছা, ইয়াৰ ভিতৰত জেউৰাখনৰ ভিতৰত এই গৰুটো আছে, সেইকাৰণে আমি ইয়াক এনেকৈ টিক মাৰ্ক দিলোঁ। আৰু ইয়াৰ ভিতৰত গাড়ীখনৰ ভিতৰত ছোৱালীজনী আছে, গতিকে আমি ছোৱালীজনীৰ টিক মাৰ্ক দিলোঁ। ঠিক আছে? এতিয়া ভিতৰ বাহিৰে বুজি পালোঁ আমি। এতিয়া ওপৰ আৰু তল। ওপৰ কোনটো গছজোপাৰ ওপৰত আৰু কোনটো গছজোপাৰ তলত? চাওঁ আহা, এইটো কি বস্তু? এইটো চৰাই আৰু এইটো এটা কুকুৰ। চৰাইজনী ক'ত আছে? গছৰ ওপৰত। আৰু কুকুৰটো ক'ত আছে? গছৰ তলত। এইটো ঢাপ আৰু এইটো সমান ঠাই, হয়নে? ঢাপৰ ওপৰত থকা ছাগলীৰ ছবিত টিক চিন দিয়া। এইটো ছাগলী ঢাপৰ ওপৰত আছে, সেইকাৰণে আমি ইয়াক টিক চিন দিলোঁ। তোমালোকে দিবা দেই একেলগে। ইয়াত চোৱাচোন, এইটো হ'ল এটা কুকুৰাৰ গঁৰাল। কুকুৰাৰ গঁৰালটোৰ ওপৰত এইটো কুকুৰা ওপৰত আছে, গতিকে আমি ইয়াত টিক মাৰ্ক দিম। আৰু এইটো কুকুৰা তলত আছে, আমি এই কুকুৰাটোত টিক মাৰ্ক নিদিওঁ। তল ওপৰ বুজি পালা নহয়? এইটো গছৰ ওপৰ, এইটো গছৰ তল। এইটো ঢাপৰ ওপৰ আৰু এইটো ঢাপৰ তল। আৰু এইটো গঁৰালৰ ওপৰ আৰু এইটো তল। বুজিলা নহয় মাইনাহঁত? এতিয়া আহা, ওচৰ আৰু দূৰ। মৌ-বাহাটোৰ পৰা কোনটো মৌ-মাখি ওপৰত আৰু কোনটো দূৰত আছে চাওঁ আহা। আচ্ছা, এইটো মৌ-মাখি ওচৰত আছে, হয়নে? আৰু এইটো মৌ-মাখি দূৰত আছেনে? এইটো হ'ল মৌ-মাখিৰ বাহ। এইটো মৌ-মাখি বাহটোৰ ওচৰত আছে আৰু এইটো দূৰত আছে, হয়নে নহয়? তোমালোকৰ হাততো মোবাইলটো তোমালোকৰ হাতত ওচৰত আছে, আৰু মই মানুহজন তোমালোকতকৈ দূৰত আছোঁ। এইটো চোৱা, পুখুৰীটোৰ ওপৰত থকা হাঁহটোত টিক চিন দিয়া। পুখুৰীটোৰ ওচৰত থকা, ক্ষমা কৰিবা দেই, ওচৰত থকা, ওপৰত নহয়। ঠিক আছে, এইটো হ'ল পুখুৰী, এইটো পুখুৰী। আৰু পুখুৰীটোৰ ওচৰত এইটো হাঁহ ওচৰত আছে, হয়নে? নে এইটো আছে? এইটো দূৰত আছে, এইটো ওচৰত আছে। ঠিক আছে? ইয়াত চোৱা, এই ঘৰটোৰ ওচৰত কোনজোপা গছ আছে? এইজোপা নে এইজোপা? এইজোপা আছে, হয়নে? এইজোপা টিক মাৰ্ক হ'ব। এইটো ঘৰৰ ওচৰত আছে, এই গছজোপা। বুজিলানে? ওচৰ আৰু দূৰ বুজিলা? ঠিক আছে।
এতিয়া আমি কম ডাঙৰ সৰু ইয়াতে চোৱা ইয়াৰ কোনটো ডাঙৰ এই হাতীটো ডাঙৰ নে এই নিগুনিটো ডাঙৰ নিগুনিটো ডাঙৰ হয়নে নহয় হাতীটো ডাঙৰ হয়নে তোমাৰ মা ডাঙৰ নে তুমি ডাঙৰ মা ডাঙৰ তোমাৰ দেউতা ডাঙৰ নে তুমি ডাঙৰ দেউতা ডাঙৰ তুমি সৰু হয়নে ঠিক তেনেকে ইয়াতো হাতীটো ডাঙৰ আৰু নিগুনিটো সৰু ইয়াত চোৱাচোন কুকুৰটো ডাঙৰ নে শহাপহুটো ডাঙৰ কোৱাচোন চাই লোৱা কোনটো ডাঙৰ এটো ডাঙৰ হয়নে কুকুৰটো বেছি ডাঙৰ এতিয়া চোৱা ইয়াতে চোৱা এইটো এটা মধুৰিআম আৰু এইটো হ'ল মাটি কঁঠাল মানে এইটো আনাৰস আৰু এইটো আমাৰ কথিত ভাষাত সফ্ৰেয়াম আৰু লিখিতত এইটো মধুৰিআম গতিকে মধুৰিআমটো সৰু হয়নে ইয়াতে কি প্ৰশ্ন দিছে সৰু ফলটোত টিক চিন দিয়া এইটো হ'ল সৰু হয়নে ইয়াত প্ৰশ্ন দিছে সৰু ফলটোত টিক চিন দিয়া এইটো সৰু নে মাটি কঁঠাল সৰু মাটি কঁঠাল ডাঙৰ আৰু মধুৰিআম সৰু হয়নে কণমানিহঁত আহাচোন ইয়াত কি আছে আগত আৰু পাছত তোমাৰ আগত কি আছে তোমাৰ পাছত কি আছে তোমাৰ আগত পোহৰ আছে আৰু তোমাৰ পিছপিনে এতিয়া বৰ্তমান কি আছে তোমাৰ ছাঁটো আছে হয়নে ইয়াতে কি আছে চোৱাচোন কোন আগত কোন পাছত চাওঁ আহা এই শহাপহুটো আগত আছে নে এই কাছটো আগত আছে ইয়াত লিখিছে মই পাছত শহাপহুগৰাকী পাছত আছে আৰু কাছটো আগত আছে ইয়াত চোৱাচোন ছাগলীৰ আগত কোন আৰু ছাগলীৰ পাছত কোন আছে এই ছাগলীটোৰ আগত কোন আছে কুকুৰটো আছে নে মেকুৰীটো আছে কোৱাচোন তোমালোকে মেকুৰীটো আছে আগত এইটো আছে আগত আৰু এইটো আছে পাছত বুজি পালা নহয় এতিয়া আমি আগত আৰু পাছত চালো এতিয়া আমি চাম ডাঠ আৰু পাতল ডাঠ এই কিতাপখন চোৱাচোন এই কিতাপখন ডাঠ আৰু এই কিতাপখন পাতল হয়নে নহয় এইটোত বেছি পাত আছে গতিকে এইটো ডাঠ এইটোত পাতেই নাই গতিকে এইটো পাতল ইয়াত চোৱাচোন আটাইতকৈ পাতলখনত ৰং কৰা আটাইতকৈ পাতল কোনখন এইখনত ৰং কৰিব লাগে গতিকে তোমালোকে কালাৰ ল'বা লৈ এনেকে ৰং কৰি দিবা মোৰ ওচৰত কালাৰ বৰ্তমান নাই গতিকে মই কাঠ পেঞ্চিলেৰে কালাৰ কৰি গৈছোঁ ঠিক আছে এইটো পাতল এইটো এনেকে কালাৰ কৰিবা দেই কালাৰ কৰি মোক দেখুৱাবা হয়নে কণমানিহঁত এইটো এনেকে কালাৰ কৰি দিয়া মই ইয়াত ব্লেক কালাৰ দিলোঁ তোমালোকে বেলেগ বেলেগ কালাৰ দিবা তোমালোকে হালধীয়া দিবা ৰঙা দিবা কোনোবাই দিবা সেউজীয়া কোনোবাই নীলা দিবা ঠিক আছে দি আমাৰ গ্ৰুপত পঠাই দিবা ঠিক আছে ৰাখিলোঁ এতিয়া বাই গুড নাইট টেক কেয়াৰ ভালকৈ থাকিবা শুভৰাত্ৰি